আমাৰ কাৰ্যকৰ্তাসকল আছে তেখেতসকলৰ লগতো চাহ চিনাকিৰ লগতে কিছুমান মত বিনিময় কৰিছোঁ আৰু সেই মত বিনিময়ত আমাৰ কাৰ্যকৰ্তাসকলৰ মুখত চায়েই আমাৰ পাব্লিকৰ মুখত চায়েই আজি বুজিব পাৰি যে অহা যিখিনি নিৰ্বাচন সেই নিৰ্বাচন আজি NDAৰ পক্ষত বঁটাটো NDAৰ পক্ষত নিশ্চয় বলিছে আৰু নিৰ্বাচনৰ দিনটোহে আজি ৰাইজে ৰৈ আছে যে সেই নিৰ্বাচনত আমি ভাল এটা ফলাফল দেখাবলৈ নিশ্চয় সক্ষম হ'ম ৰাইজ অধীৰ আগ্ৰহে বাট চাই আছে ৰাইজ আজি চৰকাৰৰ ওচৰ চাপিছে চৰকাৰ আৰু ৰাইজৰ যিখিনি ব্যৱধান এই ব্যৱধানটো আজি নোহোৱা হৈ গৈছে লক্ষ্যসকল আঁচনিসমূহে প্ৰথমটো হ'ল কি আমাৰ NDAৰ যিখিনি এজেণ্ডা এই এজেণ্ডাতে মই আছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাব লাগে আৰু বিটিআৰ অঞ্চলত প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ অহাৰ পিছত যিটো শান্তি স্থাপন হ'ল আপোনালোকে জানে যে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ অহাৰ আগত এই অঞ্চলত সন্ধিয়া 6টা বাজিলেই দোকান পোহাৰ বন্ধ হৈছিল খুদ কোকৰাঝাৰ টাউনতে তেনেকৈ আছিলে তো আজি দেখা যায় যে ৰাতি 11টা 12টালৈকে দোকান পোহাৰ খোলা থাকে আৰু গোটেই ৰাতিটো আপুনি য'ত ইচ্ছা তাতেই আপুনি যাব পাৰে কিন্তু এটা সময় আছিল যে জীৱনৰ নিৰাপত্তা নোহোৱা আছিল সম্পত্তিৰ নিৰাপত্তা নাছিল আজি এই গোটেই জীৱনৰ নিৰাপত্তা সম্পত্তিৰ নিৰাপত্তা শান্তিটো বাহাল থাকিল তাৰপিছত আমাৰ ভাতৃত্ববোধটো আজি ঘূৰাই আহিল জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস আৰু আস্থাটো আজি ঘূৰি আহিল আৰু সেই আস্থা বিশ্বাস আৰু ভাতৃত্ববোধ লগতে শান্তি এইটো আগলৈ লৈ যাব লাগিব ইয়াৰ কাৰণে মোৰ এজেণ্ডাটো সেইটোৱে যে ইয়াত শান্তিটো প্ৰতিষ্ঠা কৰিব লাগিব দীৰ্ঘস্থায়ী কৰিব লাগিব কোকৰাঝাৰৰ আসনখন আপুনি দখল কৰিব পাৰিবনে কিমান আশাবাদী আপুনি নিশ্চিতভাৱে কোকৰাঝাৰ লোকসভা সমষ্টিটো আজি NDA হিচাপে আমি জিকিবলৈ সক্ষম হ'ম কিয়নো 70% ভোট শ্বেয়াৰ নিশ্চয়কৈ আহিব সেইটো কোনো সন্দেহ নাই বিজেপিৰ কোনোবা কেন্দ্ৰীয় নেতা আহিব নেকি আপোনাৰ প্ৰচাৰ চলাব চব নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেত অহাৰ কথা বঙাইগাঁৱলৈকে আহিব যদি সময়টো মিলি যায় নিশ্চয়কৈ কোকৰাঝাৰতো তেখেতে আহিব আৰু যদি তেনেকৈ তেখেত নাহিলেও আমাৰ অসমৰ মুখ্যমন্ত্ৰীটো আহিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চয়কৈ কোকৰাঝাৰ প্ৰচাৰ কাৰ্য চলাব আৰু তেখেতে এই কোকৰাঝাৰ লোকসভা সমষ্টিটো যাতে আমি একেবাৰে সুকলমে 70% বা তাতকৈ বেছি ভোট যাতে আমি পাব পাৰোঁ তাৰ কাৰণে তেখেতে নিশ্চয় কাম কৰিব নৱকুমাৰ শৰণে দুটা টাৰ্মছত MP হৈ গ'ল 2টা বছৰ আমাৰ কোকৰাঝাৰবাসী ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছিলে কি কোকৰাঝাৰ লোকসভা সমষ্টি বা কোকৰাঝাৰ বা বিটিআৰ অঞ্চলত শান্তি যাতে অতি সোনকালে ঘূৰি আহে আৰু সাংসদ হিচাপে গাৰ্জেনশ্বিপ এটাকে ল'ব লাগিছিলে কিন্তু যোৱা 10টা বছৰ সেই বস্তুটো লোৱা দেখা নগ'ল বৰঞ্চ ভাতৃত্ববোধটো ঘূৰাই আনিব বিচাৰি তেখেতে জাতি জনগোষ্ঠীৰ মাজত বিভেদ এটা সৃষ্টি কৰিছিলে আস্থাৰ মাজত অনিচ্ছা এটা ৰাইজৰ মাজত আনি দিছিলে এইকাৰণে আজি যি দেখা গৈছে যে ৰাইজ আজি সুখী যে অসম চৰকাৰ বিটিআৰ চৰকাৰ আৰু ভাৰত চৰকাৰ যিখিনি কাম কাজ কৰিলে শান্তিটো ঘূৰাই আনিলে সেইকাৰণে আজি আগৰ যিখিনি সাংসদ তেখেতৰ প্ৰতি আস্থা নাৰাখি নিজাববীয়াকৈ চৰকাৰৰ লগত আহি আজি শান্তিটো স্থাপন কৰাত তেখেতক সহায় কৰিছে আৰু এই প্ৰক্ৰিয়াটো আগলৈ নিশ্চয় যাব ৰাইজ অতি সুখী আৰু ৰাইজৰ হৈ কাম কৰিব ৰাইজেই নিশ্চয়কৈ তেখেতসকলেও চৰকাৰৰ লগত অংশীদাৰিত্ব গ্ৰহণ কৰি তেখেতসকলেও এই অঞ্চলৰ উন্নতি এই অঞ্চলৰ ভাতৃত্ববোধ এই অঞ্চলৰ শান্তি উন্নতি গোটেইখিনি কৰাত তেখেতসকলে নিশ্চয় সহযোগ কৰিব আজি বহুত খহনীয়া হৈ আছে আৰু অতি খহনীয়া হ'বলৈ গৈ আছে সেইকাৰণে তেখেতসকলে কিবা উত্থান কৰিব পাৰিব সেইটো আমি আজিৰ তাৰিখত দেখা নাই আৰু NDA হিচাপে আমি 70% ভোট আদায় কৰাৰ পিছত পুনৰবাৰ কিবা গুৰুত্ব থাকিব সেইটো মই ভাবিব নেতাবোৰ আছে আপোনালোকে দেখিলে জয় মুছাহাৰী ডাঙৰীয়া UPPৰ দললৈ যোগদান কৰিলে তেখেতে MCLA আছিলে আৰু বাক্সা জিলাৰ এটা শক্তি আছিলে এই শক্তিটোৱে আজি UPPৰ লগত যোগদান কৰিলে চিৰাঙত আমাৰ প্ৰাক্তন মন্ত্ৰী ডাঙৰীয়া আহাৰ এটা প্ৰস্তুতি চলি আছে তেখেতে অহাৰ পিছত আকৌ BPFৰ জিলা বা কেন্দ্ৰীয় নেতৃবৰ্গসকল নিশ্চয়কৈ আকৌ আহিব
আৰু এনেদৰে BPF আজিৰ তাৰিখত নিৰ্শেষ হোৱাৰ পথতে আছে অতি শীঘ্ৰে সেই কাৰ্যটো সম্পন্ন হ'ব অগপ আৰু বিজেপিৰ কিমানখিনি পৰস্পৰে 4টা সমষ্টি কোকৰাঝাৰ আমাৰ UPPLৰ প্ৰাৰ্থী আমি UPPLে দিছে দৰং ওদালগুৰি BJP প্ৰাৰ্থী দিছে তাৰপিছত বৰপেটাৰ আমাৰ AGPৰ ফালৰ পৰা প্ৰাৰ্থী দিয়া হৈছে আৰু মানে ধুবুৰীত AGPৰ ফালৰ পৰা প্ৰাৰ্থী দিয়া হৈছে সেইকাৰণে আমাৰ যিখিনি বুজাপৰা সেই বুজাপৰাত দেখা গৈছে যে আমি পৰস্পৰে আমি সহায় কৰিব লাগে কোকৰাঝাৰ সমষ্টিত AGP আৰু BJP আমাক সমৰ্থন জনাব আমি AGP আৰু UPPLে দৰং ওদালগুৰি আমি সমৰ্থন জনাম আৰু ভোটদান কৰিম ঠিক তেনেদৰে বঙাইগাঁও বা ধুবুৰীত এনেকৈ হ'ব সেইকাৰণে ইয়াত কোনো সন্দেহ নাই আমাৰ যিখিনি আণ্ডাৰষ্টেণ্ডিং আমাৰ যিখিনি বুজা পৰা একেবাৰে মজবুতৰে আছে আৰু সেই মজবুতিটো আগত ৰাখি আমি আগন্তুক লোকসভা নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম দিল্লীত গৈ প্ৰথম কাম কি কৰিব আমাৰ চুক্তিৰ কিছুমান দফাবোৰ আছে সেয়াৰ এইটো কাৰ্যকৰী কৰাৰ নিশ্চয়কৈ কাম কৰিব লাগিব আমাৰ চুক্তিত এটা গুৰুত্বপূৰ্ণ এটা দফা আছে সেইটো হ'ল কি আমাৰ BTR অঞ্চলটো হ'ল ভূটানৰ পাদদেশত আছে ভূটানৰ পৰা বহুত নদীবোৰ ওলাই আহি BTR অঞ্চলত এনেকৈ এটা বিস্তৰ প্ৰতিসাধন কৰে গৰাখহনীয়া বিশেষকৈ সেই গৰাখহনীয়াটো ৰোধ কৰাৰ কাৰণে BTRৰ এটা দফা আছে সেই দফাটো অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ নিশ্চয়কৈ কাম কৰিব লাগিব তাৰপিছত BTR চুক্তিৰে কিছুমান দফা আকৌ আছে যিবিলাকক আজিলৈকে মানে ৰূপায়ণ কৰা হোৱা নাই অতি শীঘ্ৰে এইটো ৰূপায়ণ নিশ্চয়কৈ কৰিব লাগিব আৰু বিশেষকৈ আমাৰ এই অঞ্চলত কিছুমান জাতি জনগোষ্ঠী মাজত বিভেদ সৃষ্টি কৰি মুনাফা বিচৰা কিছুমান দল বা ব্যক্তি আছে তেখেতসকলক এই নিৰ্বাচনৰ পিছত জিকি যোৱাৰ পিছত নিশ্চয়কৈ ফুল ষ্টপ দিব লাগিব আৰু ইয়াৰ কাৰণে নিশ্চয়কৈ জাতি জনগোষ্ঠীৰ মাজত আস্থা বিশ্বাসটো ঘূৰাই অনাৰ কাৰণে নিশ্চয়কৈ কাম কৰিব লগা আছে